আজি মই বনাম পাভ মাছৰ এটা ৰেচিপি আপোনালোকৰ বাবে দিম। খুব সিম্পল, খুব সাধাৰণভাৱে বনোৱা এটা ৰেচিপি। বৰ বেছি বিশেষ একো বস্তুও নালাগে। মাছখিনি মই ভাজি লৈছোঁ। মাছখিনি ভাজোঁতে মই দিছোঁ ইয়াতে নিমখ, হালধি, জলকীয়া গুড়ি অকণমান আৰু জিৰা আৰু ধনিয়াৰ গুড়ি অকণমান, সেইখিনি সানি লৈ মই মাছখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি মই কিহেৰে বনাম, মই একেবাৰে মিক্সাৰ জাৰটোত লৈ আপোনালোকক দেখুৱাইছোঁ। এয়া বগা সৰিয়হ, বিলাহী এটা কাটি দিছোঁ, পিঁয়াজ, কেঁচা জলকীয়া এটা দিছোঁ, বেছিকৈ খালে দুটা দিব পাৰে, নহৰু দিছোঁ, আদা দিছোঁ আৰু পিঁয়াজ মই দুটা দিছোঁ, লগতে নিমখ অকণমান দি এইখিনি মই এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। আৰু ক'লা বেহাৰটোও দিব পাৰে, মানে সৰিয়হটো। মই ইয়াতে অকল বগা সৰিয়হ ব্যৱহাৰ কৰিছোঁ। আৰু যিসকলে আচলতে পিঁয়াজটো সৰু সৰু চপাৰত কাটিব খোজে, পিঁয়াজ আৰু বিলাহীটো তেনেকৈ চপাৰত কাটিও দিব পাৰে। লগতে মই ইয়াতে এটা বস্তু দিছোঁ, গনচনা। এয়া আপোনালোকে দেখিছে, এইটো বন কচুৰ ঠাৰি এডাল দি দিছোঁ ফ্লেভাৰটোৰ কাৰণে। এইখিনি মই এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। তাৰপিছত এই পেষ্টেৰে মই মাছখিনি বনাম। এয়া মই মিঠাতেলত অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি দি দিম। এয়া পেষ্টখিনি মই নিমখ, হালধি, জিৰা আৰু ধনিয়াৰ গুড়ি অকণমান দি অকণমান সময় ভাজি ল'ম। সেয়া এইখিনিৰ কালাৰটো চেঞ্জ হৈছে। ইয়াতকৈও মিহিকৈ পেষ্ট বনাব পাৰে যদি বিচাৰে। মই একদম মিহি কৰা নাই। এইখিনি ভজা গৈছে ধুনীয়াকৈ। কালাৰটো চেঞ্জ হ'লে অকণমান পানী দি দিব এতিয়া। কমকৈ পানী দি দিছোঁ। পানী দি দিলোঁ। ইয়াৰ পৰা উতলি হৈ যায়, আকৌ একদম কমিয়ে যাব। আচলতে মানুহজনে ইমান মানে জোল খাই বেয়া পায়, সেইবাবে মই আঞ্জাবোৰ যি বনাওঁ গ্ৰেভিকৈ ৰাখিবই চেষ্টা কৰোঁ। ইয়াতে মই এতিয়া মাছ দি দিম, পাভ মাছকেইটা ভাজি থোৱা। এইখিনি মোৰ ৰেডি হৈ গ'ল খাবলৈ। এতিয়া মই নমাই দিম। ইয়াতকৈ বেছি আৰু উতলিব নিদিওঁ, হৈ গ'ল। এয়া পাভ মাছৰ ৰেচিপি ৰেডি। বেংগলীত চাগে চৰচো পাবদা বুলি কয় এইটো, মানে সৰিয়হৰে পাভ মাছ। আৰু মই এনেকুৱাকৈ ৰাখি থৈ দিলোঁ। খাবলৈ খুব টেষ্টি হৈছে। বহুত বেছি বস্তু একো নালাগে আৰু বেছি কষ্টও নাই বনাবলৈ। একেবাৰে সহজ, পটাপট হৈ যোৱা এটা ৰেচিপি আজিৰ ব্লগটোৰ জৰিয়তে মই আপোনালোকলৈ আগবঢ়ালোঁ। কেতিয়াবা যদি এনেকৈ খাই পোৱা নাই, খাই চাব, কেনেকুৱা লাগে জনাব। আৰু ভাত এয়া হৈছে মিক্স দাইল। ইয়াতে মাহ, মচুৰ আৰু মগু দাইল আছে। এয়া মাছ আৰু নেমু দুপিচ, লগতে জলকীয়া এটা। চিম্পুলকৈ গৰমত এনেকৈ খাওঁ। খাই উঠি মই অকণমান ওলাই যাম, কাম অকণমান আছে। এতিয়া যিহেতু দুপৰীয়া 2টাই বাজিলে, খাই লৈ ওলাই যাম ৰ'দে ৰ'দে হ'লেও, কাৰণ সন্ধিয়া হোৱাৰ আগতে ঘৰ আহি পাব লাগিব। যিহেতু ছোৱালীক থৈ যাম, সেইবাবে মই ভাতকেইটা তাড়াতাড়ি খাই লওঁ। মই খাই লৈ উঠিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ এটা জেগালৈ। মই আপোনালোকক দেখাম ক'ত যাওঁ। আৰু আজি এখন বজাৰলৈ যাওঁ, তাত গৈ কিবাকিবি কিনো। তাৰ পৰা আহি মই ব্লগটো শেষ কৰিম।
উঠিলোঁ এখন গ্ৰীণ বাছত আৰু বাটতে গ্ৰীণ বাছখন পাই মনটো ভালো লাগিল। একেবাৰে জেগালৈ যাব মই য'লৈ যাম মানে আচলতে ফেঞ্চিলৈ যাওঁ। মাজতে এটা কাম আছিলে, কামটো কৰি মই ফেঞ্চিৰ পৰা দুটামান বস্তু কিনিম আৰু বস্তু কিনি তাড়াতাড়িকৈ ঘৰলৈ আহিম, যিহেতু ছোৱালীক থৈও গৈছোঁ আৰু পিছবেলা ওলাই আহিছোঁ। আজি ছানডে, প্ৰায়ভাগ বন্ধয়ে দোকানবোৰ, অকণমানহে ফেঞ্চিখন খোলা আছে। মই অলপ আগতে আহি পালোঁ আৰু যথেষ্ট গৰম। যদিও আমাৰ বাটৰ পৰাই বাছ পায়, মই AC বাছতে গ'লোঁ, AC বাছতে আহিলোঁ, কিন্তু গৰম বহুত। আৰু মই ফেঞ্চি যোৱাৰ বেলেগ কাৰণ নাছিলে। এতিয়া যিহেতু নিউজৰ কামত পটককৈ দৌৰি ওলাই যাব লগা হয় কেতিয়াবা, মোৰ কি হৈছে, আগৰ কাপোৰবোৰ মানে প্ৰায়খিনি টাইট হৈ গৈছে, যিহেতু মই মানুহজনী বহুত বেছি শকত হৈ গ'লোঁ কম সময়তে। গতিকে গৰমটোত মানে কিছুমান কাপোৰ মানে দেহৰ কাৰণে ভাল নহয়, ধৰক কটন ৱেৰ কাপোৰবোৰ ভাল, সেইবাবে নাছিলেও যিহেতু বেছি কটনৰ কালেকশ্যন মোৰ তাতে। গতিকে গ'লোঁ ফেঞ্চিলৈ, গৈ মই কিনি আনিলোঁ। মই ফেঞ্চিখনতে কমফৰ্টেবল পাওঁ। বাকী শ্বপিং মলত হাজবেণ্ডৰ লগত গ'লেতো মলতে যোৱা যায়। মতা মানুহ যিহেতু ফেঞ্চি ঘূৰি থাকিব বেয়া পায় আৰু অভ্যাসো নাই তেওঁলোকৰ। গতিকে মই ছোৱালীক থৈ গ'লোঁ, গৈ মই মাত্ৰ দুযোৰে চেলোৱাৰ লৈছোঁ। সেই দুযোৰ আনিবই ফেঞ্চি যোৱাৰ নিচিনা হৈছে। কিবা কিবি আছিলে আৰু ঢেৰ, কিন্তু আজি নানিলোঁ, সময়ো কম হ'ল আৰু ইমানখিনি যিহেতু ভবাও নাযায়। গতিকে নিউজত পটককৈ ওলাই যাব লাগে এই গৰমখনত, আৰু কেতিয়াবা মানে নিউজত ওলাই যাবলৈ যিবোৰ কাপোৰ আছে সেইবোৰ মই পিন্ধিয়ে যোৱা কৰিলোঁ। গতিকে কিছুমান কাপোৰ টাইট হৈ গ'ল, সেইবাবে মই কটন ৱেৰ দুযোৰ আনিছোঁ। মই দেখাওঁ ৰ'ব, এইযোৰ এযোৰ মই খুলি নেদেখাওঁ, যিদিনা পিন্ধিম মই সিদিনা আৰু ব্লগৰ জৰিয়তে দিম। প্ৰিণ্টেড, মই এনেকুৱা প্ৰিণ্টেডবোৰ ভাল পাওঁ। এইযোৰ শ্লিভলেছ আৰু এইযোৰ খুব ধুনীয়া, মোৰ পচন্দৰ কাপোৰ এইযোৰ। এইটো পেণ্টটোৰ তলত এনেকুৱা আছে আৰু দুপাট্টাও আছে এইযোৰৰ লগত। এইটো কুৰ্তিটোৰ তলত এনেকুৱাকৈ এম্ব্ৰইডাৰী ৱৰ্ক আছে। এইযোৰ মই পিন্ধিলে কেতিয়াবা দেখাম বাৰু, এতিয়া আকৌ খুলি নাথাকোঁ যিহেতু ইমান বেছি শ্বপিং নাই। আৰু ফেঞ্চি গৈছোঁ যিহেতু সৰু সুৰা দুটামান ইয়াৰিং কিবা কিবি আনিছোঁ, মই দেখাম। মোৰ মানে ইমান কালেকশ্যনবোৰ নাথাকে, আগতে বহুত আছিলে যেতিয়া অফিচত কাম কৰিছিলোঁ, কাণফুলিৰ পৰা কিবাৰ পৰা ঢেৰ, আৰু গণেশগুৰি মাৰ্টখন ওচৰতে আছিলে, গোটেই কিনি থোৱা আছিলে। এতিয়া অকণমান আচলতে আমি নিজকে মেইনটেইন কৰিলে, নিজকে ধুনীয়া সজাবলৈ, ধুনীয়া মানে কি, যোনটো ধৰক আমি নিজকে কেনেকৈ মেইনটেইন কৰোঁ সেইটো যদি অকণমান সাজি কাচি থকা যায় ভাল লাগে। এডাল আইব্ৰ' পেঞ্চিল আনিছোঁ, বেছি নহয় 50 টকা দাম। তাৰপিছত এইযোৰ ইয়াৰিং বৰ মৰম লগা, মোৰ ভাল লাগিছে, আপোনালোকক দেখাওঁ ৰ'ব। এয়া এইযোৰতো 50 লৈছে এইযোৰত। তাৰপিছত আৰু এইটো, যিহেতু কাণত সোণৰ পিন্ধা নাই বৰ্তমান, গতিকে কিনায়ে, আগতে মই কিনা বেয়া পাইছিলোঁ, আজিকালি কিনায়ে প্ৰিফাৰ কৰোঁ। ছোৱালী যেতিয়াৰ পৰা জন্ম হ'ল, যেতিয়াৰ পৰা চুলি কাণ টানিব পৰা হ'ল, তেতিয়াৰ পৰা মই সোণৰ কাণফুলি এৰি দিলোঁ পিন্ধিব। যোৱা। তাৰপিছত এয়া ইয়াতে 1 2 3 4 5 6যোৰ আছে, আৰু এইটোত লৈছে 100 আৰু এইটোত 50। গতিকে মাত্ৰ মই 200 টকাৰ বজাৰ কৰিছোঁ কছমেটিকৰ। আচলতে সেয়া আৰু এটা স্কাৰ্ট লৈ আনিছোঁ ঘৰত পিন্ধাৰ কাৰণে, এইটোতো 200 পৰিছে। এইখিনিয়ে মোৰ ফেঞ্চিৰ বজাৰ। এটা খালাচোন, এইটো পিছত খাবা। তাইক থৈ গৈছোঁ যিহেতু, দেউতাকৰ লগত গৈ দোকানৰ পৰা ঠিকছে লুটে আৰু তাই সিদিনা চান্স পাই যায়। এইখিনিয়ে বজাৰ, আৰু বেলেগ এটা কিবা কাম এটাও আছিলে, গতিকে সেইটো কৰি থৈ আহিলোঁ। পুনৰ আজিৰ ব্লগটো ইমানতে সামৰোঁ। এতিয়া যিহেতু ৰাতি ভাত পানী অকণমান বনাওঁ, আৰু কাইলৈ আৰু এটা ব্লগৰ সৈতে আপোনালোকক লগ পাম।